ফাইনালি আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। হা আজি হ'ল কেইদিনমান, 15 তাৰিখৰ যোৱা 15 তাৰিখৰ পৰা আৰম্ভ হৈছে। ফাইনেলি আহি পালোঁ। এই তাতে ষ্টেজ প্ৰগ্ৰাম। itu এন্ট্ৰি কৰিলোঁ আমি। এনেকৈ যাওঁ, ধুনীয়া প্ৰদৰ্শন। এয়া ধুনীয়াকৈ ডাষ্টবিন বনাই দিছে ইয়াতে। এনেকুৱা ইয়াত ফটো ফ্ৰেম বনাই দিছে। এইটো এনেকৈ এই জাহাজলৈ যোৱাৰ ৰাস্তা বনাই দিছে। তলত এইটো কি কাৰ্পেট পাৰি দিছেচোন। বেম্বো আছে তলত, বাঁহ ধুনীয়া। এইটো মানে কিমান কিমান বছৰ, এইবাৰে ফাৰ্ষ্ট নেকি কাৰ্নিভেল, ব্ৰহ্মপুত্ৰ কাৰ্নিভেল? এন্ট্ৰি নাই চাগে। এনে ৰাতি কিবা প্ৰগ্ৰাম চগ্ৰাম পাতে, সেইকাৰণে ৰাতিৰ কাৰণে। এইটো চাওক, বটিঙো কৰিব পাৰিব ধুনীয়াকৈ।
বাইদেউ যাব তেওঁ যাব তাতে আচ্ছা আচ্ছা শুৱালকুছিততো বাইদেউ যাব শুৱালকুছিত গৈ আহিলে অঁ গৈ আহিলে এইটো নহয় চৰি গোৱালপাৰাতো এনেকৈ ঘূৰি থাকে দিল্লীত 4বাৰ গৈ আহিলে কিমান বছৰ হ'ল আমাৰ হেৰি হ'ল এই 2010ৰ পৰা আৰম্ভ 2010 মানে চব প্ৰগ্ৰামতে এটেণ্ড কৰে চৰকাৰৰ লগতে চব অঁ আচ্ছা আচ্ছা য'ত হেৰি পঠাই সেইমতে যাব লগা হয় হয় ঠিক আছে বাইদেউ মানে আমাৰ বুকৰ গোৱালপাৰা মাইকী মানুহ বহুত আছে আজি অঁ এই কিবা তেওঁলোকে ভ্ৰমণ কৰাৰ কাৰণে তেওঁলোক বুকৰ কাৰণে এইটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এইটো চাব পাৰে